दूर कहीं कोई रोता है কবিতা দূৰণিৰ ক্ৰন্দন কবি অটল বিহাৰী বাজপেয়ী অনুবাদ ৰূপজ্যোতি গোস্বামী দূৰণিৰ কৰবাত কাৰোবাৰ ক্ৰন্দন বন্দী শৰীৰত অস্থিৰ মন লগৰী কেৱল একাকিত্ব হেৰাল নেকি কোনোবা কাৰোবাৰ আপোন কান্দন যে সদায় কৰোন জনমদিনত আমি উদবাউল কিয়নো মৰণ নহয় উৎসৱ অন্তিম যাত্ৰাৰ পৰত মাথো চকুলৰ অস্তিত্বময় অৱয়ৱ দূৰণিৰ কৰবাত কাৰোবাৰ ক্ৰন্দন অন্তৰে কান্দিলেও দুচকু শুকান ধূলি জোকাৰি সঞ্চিত সপোন সাৱটি ভ্ৰমীম পৃথিৱীৰ চৌদিশ সপোনেইহে মাথো সঁচা হৈ ৰয় দূৰণিৰ কৰবাত কাৰোবাৰ ক্ৰন্দন এই জীৱনতকৈ মৃত্যুৱে শ্ৰেয় আতংকময় যেতিয়া সকলো পথ ময়ো কান্দো ওচৰে পাজৰে যেতিয়া কোনোৱেই নাথাকে দূৰণিৰ কৰবাত কাৰোবাৰ ক্ৰন্দন